চিনেমাটো সকলোৱে চায়, কিন্তু আজি মই এনেকৈ এজন এক্টৰৰ কথা ক'ব যাই আছোঁ যাৰ সপোন আছিল এজন এক্টৰ হোৱাৰ। আৰু মই এইজন মহান মানুহৰ কথা ক'ব যাই আছোঁ, নৱাজুদ্দিন ছিদ্দিকী। উত্তৰ প্ৰদেশৰ মুছাফানগৰৰ এজন ল'ৰা যাৰ সপোন আছিল এজন এক্টৰ হোৱাৰ। যেতিয়া তেওঁ এক্টৰ হোৱাৰ কথা ঘৰত প্ৰকাশ কৰিছিল, তেতিয়া তাক ঘৰৰ মানুহে তাক কৈছিল, প্ৰথমে তোমাৰ চেহেৰাটো চাই লোৱা, 5 ফিট 6 ইঞ্চি ক্ষীণ মিন কলা কালৰটা এজন ল'ৰা, তুমি এক্টৰ হোৱাৰ সপোন দেখিছা। তাক নিজৰ মানুহেও ডিমোৰেলাইজ কৰিছিল। আৰু যেতিয়া তেওঁ এক্টৰ হ'ব গৈছিল, তেতিয়া তেওঁ চব জেগাতেই এনেকুৱাকৈয়ে ডিমোৰেলাইজ হৈছিল। কিন্তু তাৰ জিত আৰু পাগলপন কেতিয়াও কমা নাছিল, বৰঞ্চ তাৰ জিত আৰু পাগলপন বাঢ়িহে গৈছিল। তাৰ সপোনৰ কাৰণে তেওঁ ইমান কনফিডেঞ্চ আছিল যে আজি নহয় কালি, কালি নহয় পৰহি, এদিন নহ'লে এদিন হ'লেও তাৰ নম্বৰ আহিব বুলি ভাবি তেওঁ নিজৰ সপোনৰ কাৰণে যুঁজি আছিল। পাগলৰ এটা বেমাৰ নহয়, এইটো এটা উইনাৰ মানুহৰ লাইফষ্টাইল, যাৰ সপোনৰ কাৰণে দিনটো বাদেই দিয়া, ৰাতিও তাক শুব নিদিয়ে। তেওঁ এজন পাগল আছিল আৰু তেওঁ দুনিয়াখনক দেখাই দিছিল যে টেলেণ্টৰ সন্মুখত চেহেৰাৰ কোনো মূল্য নাই। তেওঁ এক্টৰ হোৱাৰ সপোনবোৰ পূৰণ কৰাৰ কাৰণে বহুতো সৰু সুৰা ৰোল কৰিছিল আৰু তেওঁ তাৰ সপোন পূৰণ কৰাৰ কাৰণে কেতিয়াবাতো ভোকতো থাকিব লগা হৈছিল। কিন্তু তেওঁ ভালকৈ এসাঁজ খাবলৈ ৱাচমেনৰ পৰা কুকিঙৰ কামো কৰিছিল। কিন্তু আজি তাৰ নেটৱৰ্ক 150 কোটি টকা। কি আচৰিত কথা হয়নে? কিছুমান নলৰ মানুহে পঢ়া শুনা শেষ কৰাৰ পিছত যদি 1-2 বছৰত যদি ভাল জব এটা কৰিব নোৱাৰে নহয়, তেন্তে ফ্ৰাষ্ট্ৰেট হৈ যায়। এইজন মানুহে 12 বছৰৰ পিছত তাৰ কষ্ট অন্ত পৰিছিল। 12টা বছৰ নিজৰ ফেশ্বনৰ কাৰণে তেওঁ যুঁজি আছিল। কি আচৰিত কথা হয়নে? ইয়াকে কয় নিজৰ ফেশ্বনৰ কাৰণে পাগলপন। এনেকুৱা পাগল মানুহৰ যি হয় হৈ যাক, কিন্তু যি কৰিব বিচাৰে নহয় তাক কৰিয়ে এৰে। কিন্তু এনেকুৱা পাগল মানুহে যিমানে কষ্ট কৰে নহয়, কষ্টও এদিন হাৰ মানিব লগা হয়। এনেকুৱা মানুহে নিজৰ সপোনৰ কাৰণে একো নাভাবে, দিন ৰাতি এক কৰি দিয়ে নিজৰ ফেশ্বনৰ কাৰণে, আৰু এই মানুহবোৰেই হিষ্ট্ৰী বনাই থৈ যায়। তোমাৰ তাতো আছেনে এনেকুৱা পাগলপন যে তুমিও এদিন ষ্টাৰ হ'ব পাৰা? কিন্তু তোমাৰ কথাটো মই নাজানো, কিন্তু এজন পুলিচ কনষ্টেবলৰ ল'ৰা য'ত 9 বছৰ বয়সতে তাৰ মাক ঢুকাই যায়, কিন্তু আমাৰ দৰে নৰ্মেল মানুহ আছিল। কয় নহয়, কিছুমান মানুহৰ ফেশ্বনৰ কাৰণে তাক জিৰোৰ পৰা হিৰো বনাই দিয়ে। আৰু মই এইজন মহান মানুহৰ বিষয়ে ক'ব যাই আছোঁ, ছুপাৰষ্টাৰ ৰজনীকান্ত। এক্টৰ হোৱাৰ কাৰণে তেওঁ কুলি, কাৰ্পেণ্টাৰ, বাছ কণ্ডাক্টৰৰ কাম কৰি গুজৰা কৰিছিল। ইমান সমস্যাৰ মাজতো সপোন ছাকচেছ কৰাৰ কাৰণে কেতিয়াওতো পিছু অহা নাছিল। কল্পন হ'লে এনেকুৱাই হ'ব লাগে। আজি ৰজনীকান্তক কোনে চিনি নাপায়? বুঢ়াৰ পৰা সৰু সকলোৱে চিনি পায়। ইমান কঠিনতাৰ মাজত যদি এই মানুহজনে কৰিব পাৰিছিল, তেন্তে তুমি কিয় নোৱাৰিবা? তোমাৰ ফেশ্বনৰ প্ৰতি কাম এনেকৈ কৰা যাতে তোমাৰ কষ্টৰ এদিন হাৰ মানিব লগা হয়। মই তোমাক পৰিৱৰ্তন কৰাৰ আগত সময়খিনিক তুমিয়ে পৰিৱৰ্তন কৰি দিয়া। এইবিলাক লাক নাই, কপালত নাই বুলি কৈ অন্ধবিশ্বাসত পৰি নাযাবা। এইবিলাক লাক চাক একোৱে নহয়। যদি তোমাৰ কিবা কামৰ প্ৰতি ফেশ্বন আছে নহয়, লাগি যোৱা পাগলৰ দৰে। সঁচা কৈছোঁ, তুমিও এদিন সিহঁতৰ নিচিনা হিষ্ট্ৰী বনাই থৈ যাব পাৰিবা। যদি এজন চাহ বেচা মানুহ আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, যদি এজন বাছ কণ্ডাক্টৰ ছুপাৰষ্টাৰ হ'ব পাৰে, আৰু যদি এজন তেল ডিপুত কাম কৰা ব্যক্তি বিলিনিয়াৰ হ'ব পাৰে, তেন্তে তুমি নিজকে ভাবা তুমি কি কৰিব পাৰিবা? ইমান দুখেৰ মাজত যদি ইহঁতে কৰিব পাৰিছে, তেন্তে তুমি কিয় নোৱাৰিবা? লগাই দিয়া নিজৰ ফেশ্বনৰ প্ৰতি পাগলপন আৰু এনেকৈ কাম কৰি যোৱা। চাবা, আজি নহয় কালি ছাকচেছ তোমাৰ কাষ চাপিব। নৱাজুদ্দিন ছিদ্দিকী তেওঁ ছাকচেছ কৰাৰ কাৰণে 12টা বছৰ ধৈৰ্য কৰিছিল, তেতিয়াহে তেওঁ ছাকচেছ হ'ব পাৰিছিল। তুমি যি কাম কৰি আছা তাক ভালকৈ কৰা, তাতে তোমাতকৈ ভাল কোনো কৰিব নোৱাৰে। যদি পঢ়ি আছা তেন্তে এনেকৈ পঢ়া যাতে তোমাতকৈ ভাল নম্বৰ কোনো আনিব নোৱাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবা। আৰু যদি কোনোবা মহান মানুহৰ বিষয়ে জানিব খোজা তেন্তে কমেণ্ট কৰি নিশ্চয় জনাবা।